জুবিনৰ পৰিণত বয়সৰ জীৱন দৰ্শনৰ এক সন্তুলিত পৰিক্ৰমা আছে। জুবিন তেতিয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ। পকা কৈশোৰ, যৌৱনত এই ভৰি থওঁ সন্দিক্ষণ। অলপ কথাতে আনন্দত জঁপিয়াই উঠিব পৰা, অলপ কথাতে কান্দোনত ভাগি পৰিব পৰা সময়, আৱেগৰ চব চপিয়া সময়। অলপ আগতেই পৃথিৱীখন বিনন দিয়া, অলপ পিছতেই পৃথিৱীখন ৰুঢ় ৰূপত দেখা পোৱাৰ বয়স। এইমাত্ৰ পৃথিৱীখন নতুনকৈ সজোৱাৰ দুৰ্বাৰ ইচ্ছা, এইমাত্ৰ পৃথিৱীখন ভাঙি পেলোৱাৰ ইচ্ছা। কৈশোৰৰ অবুজ চঞ্চল মন। এখন গাঁও যেন সৰু চহৰ, এখন সৰু কিতাপৰ দোকান, এজন সৰু ল'ৰাৰ উদ্দেশ্যহীন সান্ধ্য ভ্ৰমণ। কিশোৰ জুবিনৰ হাতত পৰিল হিৰুদাৰ গীতৰ তোমাৰ গান কিতাপখন। দৰদাম নকৰাকৈ কিতাপখন জুবিনে কিনি পেলালে। ঘৰলৈ উভতি গৈ হাত ভৰি নোধোৱাকৈ কিতাপখনৰ পাত লুটিয়ালে। এঠাইত থমকি ৰ'ল জুবিন। গানে কি আনে সুৰৰ সোপানে সোপানে। আৰু অলপ আগবাঢ়ি গ'ল জুবিন। গানে শাওনৰ আকাশৰ দৰে কান্দে, গানে ৰূপহী আকাশৰ দৰে হাঁহে। কিশোৰ হিয়াখনে বিচাৰি থকা কিবা এটা প্ৰশ্নৰ উত্তৰ যেন পাই গ'ল জুবিনে। গান জুবিনৰ হৃদয়ত আছিল জন্মগতভাৱে, সুৰো আছিল জন্মগতভাৱে। জুবিনে হিৰুদাৰ গীতটো সুৰেৰে সজাই পেলালে। হিৰুদাই গমকেই নাপালে। জুবিনে যৌৱনত ভৰি থলে। ইতিমধ্যে জুবিন বৰঠাকুৰ, জুবিন গাৰ্গ হৈ উঠিছে। পৃথিৱীখন অলপ চিনাকি যেন লাগিল জুবিনৰ। অনুভৱ কৰিলে যে পৃথিৱীখন আচলতে সুন্দৰেই আছিল, কিন্তু কিছুমান শক্তিয়ে পৃথিৱীখন সুন্দৰ হোৱাটো নিবিচাৰে। জুবিনে অসম আন্দোলনৰ বিভীষিকা ভালদৰে দেখা নাই, কাৰণ জুবিন তেতিয়া তেনেই সৰু আছিল। কিন্তু ৯০ দশকৰ ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী সংগঠনৰ সন্ত্ৰাসৰ বিভীষিকা জুবিনে দেখিছে। জুবিনে বুজি উঠিলে যে শব্দ মানুহৰ সামাজিক শ্ৰমৰ অনুপম সৃষ্টি, অৰ্থাৎ কথা কোৱাৰ অধিকাৰ মানুহৰ জন্মগত অধিকাৰ। কিন্তু সেই অধিকাৰ ব্যাহত হৈছে। সঁচাৰ সমান কঠোৰ একো নাই, সঁচাৰ সমান কোমল একো নাই। এই সঁচা আজি কাৰাৰুদ্ধ হৈছে। জুবিনে সহিব নোৱাৰিলে আৰু মুকলিকৈ গাই দিলে। শব্দ যদি প্ৰেৰণা হয়, শব্দ যদি শকতি হয়, শব্দ আজি কিয় শংকিত? শব্দ যদি ব্ৰহ্মবৃক্ষ, শব্দ যদি চিৰশুদ্ধ, শব্দ আজি কিয় সংকুচিত? শব্দ আজি কাৰাৰুদ্ধ, শব্দ আজি নিজেই নিজত আবদ্ধ। সোণেৰে সজোৱা পজা গানটোত জুবিনে সেই সময়ৰ সন্ত্ৰাস জৰ্জৰ অসমৰ গ্ৰাম্য জীৱনৰ চিত্ৰ আঁকিছে। বুঢ়ী আইৰ জুহালতে চকুলো ওলাই, দেউতাৰো একেদশা পদূলিলৈ চায়। বহুদিন হ'ল সৰু বোপাৰ মুখ দেখা নাই, চেনেহীৰ আকাশত জোন তৰা নাই। হালৰ গৰু গোহালিতে পথাৰো শুকায়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে জুবিনে আৰু ক'লে, ৰজন জনায়। মৃত্যু এতিয়া সহজ, মৃত্যু এতিয়া উৎসৱ। জুবিনে সোণৰ অসম গঢ়িবলৈ শান্তি বিচাৰিলে, শস্য বিচাৰিলে, শ্বাসৰুদ্ধকৰ পৰিৱেশৰ পৰা মুক্তি বিচাৰিলে। শান্তি দিয়া, মুক্তি দিয়া, সোণৰ অসম গঢ়িবলৈ। এয়া জুবিনৰ গানৰ ৰমন্যাসবাদৰ পৰা বাস্তৱবাদলৈ উত্তৰণ। জুবিনৰ গানত সামাজিক চেতনাৰ উন্মেষ। আমি পুৰুষসকলে গম নোপোৱাকৈ বিক্ষুব্ধ যুৱ প্ৰজন্মৰ হৃদয়ত তৰুণ জুবিন সোমাই পৰিল। আমি পুৰুষসকলে উমান নোপোৱাকৈ জুবিনে গানৰ মাধ্যমেৰে যুৱ সমাজৰ এক বিৰাট অংশক সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানসিকভাৱে সংগঠিত কৰিলে। সময় আগবাঢ়িল। জুবিনৰ জনপ্ৰিয়তাই আকাশ চুলে। জুবিনৰ বহুমুখী প্ৰতিভা পৰিব্যাপ্ত হ'ল। জুবিনৰ অনুৰাগৰ ঢৌ উঠিল। এটা স্থাপক বাহিনীৰো সৃষ্টি হ'ল। সংস্কৃতিৰ ব্যৱসায়ীসকলৰো জিভা লক লকাই উঠিল। জুবিনে চিঞৰি চিঞৰি ক'লে, মই পুঁজিবাদক ঘৃণা কৰোঁ। সেই সময়ত জুবিনৰ পুঁজিবাদ বিৰোধিতাই অনুৰাগীসকলক বৰকৈ স্পৰ্শ কৰিব পৰা নাছিল। বিপদৰ আগজাননীৰ উমান জুবিনে পাইছিল। আৰু ৱাটাৰ কবিতাটোত জুবিনে কৈছিল, মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰি আহিবও পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, মোৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুভৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰি।
সংস্কৃতিৰ বেপাৰীসকলে সাময়িকভাৱে তভক মাৰিছিল, কিন্তু সুযোগৰ সন্ধানত আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰাই বিশ্ব পুঁজিবাদে সংস্কৃতিক পণ্যলৈ ৰূপান্তৰিত কৰাত উঠি পৰি লাগিছিল। এই পৰিকল্পনাৰ অন্তৰাই আছিল বিশ্বৰ সমাজবাদী শিবিৰ। ৯০ৰ দশকত এই অন্তৰাই কিছু পৰিমাণে দুৰ্বল হ'ল, কিন্তু ২০০৮ চনত হোৱা বিশ্ব পুঁজিবাদৰ সংকটে পুঁজিবাদক অধিক আগ্ৰাসী কৰি তোলে। সংস্কৃতিৰ আঞ্চলিক বেপাৰীসকলো পুঁজিবাদৰ আহিলা হৈ পৰে। এই পৰিৱেশে জুবিনক আগুৰি ধৰে। এদিনতে ২৮টা পৰ্যন্ত গান ৰেকৰ্ড কৰিবলগীয়া হ'ল জুবিনৰ। পৰিশ্ৰমৰ বিনিময় মূল্য বেপাৰীয়ে ভোগ কৰিলে। জুবিনৰ দৰে প্ৰতিভাক যন্ত্ৰ কৰি পেলোৱা হ'ল। সমাজবাদে সংস্কৃতিক সম্পদ বুলি গণ্য কৰে আৰু জুবিনে সমাজবাদক সমৰ্থন কৰি মঞ্চত ৰাইজক লাল চালাম দিবলৈ আৰম্ভ কৰিলে। মন কৰিবলগীয়া কথা যে জুবিনে বাওঁ হাতেৰে লাল চালাম দি পুঁজিবাদৰ বিৰুদ্ধে থকা তেখেতৰ ঘৃণাক গাঢ় কৰি তুলিছিল। জুবিনে ৰাজহুৱাভাৱে উদাত্ত কণ্ঠৰে ক'লে, মই এজন সমাজবাদী, মই এজন বাওঁপন্থী। মোৰ আদৰ্শ ব্যক্তি হ'ল বিষ্ণুপ্ৰসাদ ৰাভা, চে গুয়েভাৰা, চাৰ্লি চেপলিন। জুবিন অতি সংবেদনশীল যুৱক। যন্ত্ৰবৎ জীৱনে জুবিনক বিৰক্ত কৰে। খন্তেকৰ বাবে হ'লেও তাৰ পৰা মুক্ত হ'ব বিচাৰে জুবিনে। ল'ৰালিৰ সময়বোৰ ঘূৰাই পাবলৈ তেওঁ আকৌ বিচাৰে। বন্য ল'ৰালি বিচাৰি জুবিনে ক'লে, সৰা শেৱালি দেখিলেই মোৰ মনত পৰে সেই চোতালখনলৈ আৰু সেই পদূলিটোলৈ, য'ত এতিয়াও উশাহ লওঁ মই প্ৰতিডাল দুবৰিত মোৰ বন্য ল'ৰালি। সেউজ পথাৰ, বাউলি বা সমাহিত সোণালী ধৰিত্ৰী, মুকলি আকাশ, এজাক বগলীৰ জিলমিলনি, কাউৰীৰ কাহ আৰু পাৰৰ ৰণ ৰণনি, থনুক থানাক কাৰোবাৰ মাত, খিৰিকীৰে ভাহি অহা গুঞ্জন, অস্ফুট কথোপকথন, স্মৃতিৰে ৰাঙলী মোৰ বন্য ল'ৰালি। জুবিনে আকৌ বাস্তৱতালৈ ঘূৰি আহে। পুঁজিবাদ সৃষ্ট ভোগবাদী জীৱনৰ যান্ত্ৰিকতাৰ বিভীষিকা গানেৰে অংকন কৰে। এই গানটোৰ যন্ত্ৰসংগীত আৰু হাৰমনিজাইজেনৰ মাজেৰেও জুবিনে ভোগবাদী দৰ্শনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ পাকঘৰত থকা একাধিক বাচন বৰ্তনৰ শব্দ ইয়াত যন্ত্ৰ সংগীত হিচাপে ব্যৱহাৰ কৰিছে বিৰল সাংগীতিক দক্ষতাৰে। যান্ত্ৰিক জীৱনে মানুহক আওকণীয়া কৰি তুলিছে। যান্ত্ৰিক জীৱনে মানুহৰ সামাজিক দৃষ্টি ধূসৰ কৰিছে। জুবিন বিৰক্ত হৈছে। মানুহৰ এক নতুন সংস্কৰণ সৃষ্টি কৰিবলৈ জুবিনৰ মন গৈছে। মেটামৰফচিছ কবিতাটোত জুবিনে সেইকাৰণে লিখিছে, মই যদি ঈশ্বৰ হ'লোহেঁতেন, দিলোহেঁতেন এটা মস্তিষ্ক, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন সূত্ৰ। দিলোহেঁতেন এজৰি হাই পাৱাৰ চকু, যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান, যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ, হুমুনিয়া, হতাশা আৰু সময়ৰ পদধ্বনি। ২০১৪ চনত অসমত বিজেপি দল ক্ষমতালৈ আহিল। প্ৰথম অৱস্থাত জুবিন অলপ আশাবাদী আছিল, কিবা অলপ পৰিৱৰ্তন হ'ব বুলি। দিন আগুৱালে, জুবিনৰ আশাত চেঁচা পানী পৰিল। জুবিনে ৰাজহুৱাভাৱে কৈ দিলে, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, আচলতে কিন্তু অকণো সংকোচ নকৰাকৈ গাই দিলে জুবিনে। সাম্প্ৰদায়িকতাৰ মুখবাস্প পৰিকল্পিতভাৱে বিয়পাই দিয়া হ'ল। মনোবাদক ঘঁহি পিহি মসৃণ ৰূপত উপস্থাপনৰ প্ৰচেষ্টা চলিল। সমাজৰ বিভিন্ন অংশ, বিশেষকৈ যুৱ সমাজক টাৰ্গেট কৰা হ'ল। যুৱ সমাজৰ হৃদস্পন্দন। জুবিনে সমাজখনক, বিশেষকৈ যুৱ সমাজক এই বিপদৰ বিৰুদ্ধে সচেতন কৰিবলৈ গৈ ক'লে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চন জংঘা। ইয়াত জাতি মানে জাত পাতক বুজাইছে জুবিনে।
উন্নয়নৰ নামত অসমৰ মাটি প্ৰায় বিনামূল্যে অতি ধনীসকলৰ হাতত তুলি দিলে চৰকাৰে। বনাঞ্চল ধ্বংস কৰা হ'ল, আনকি দীঘলী পুখুৰী পাৰৰ গছ কেইজোপাও লগা হ'ল চৰকাৰক। ৰাইজে প্ৰতিৰোধ গঢ়ি তুলিলে। সেই প্ৰতিৰোধৰ অংশীদাৰ হৈ জুবিনে ক'লে, কি ঘেণ্টা হ'ব এইবোৰ কৰি, য'ত গছ কাটিব লাগে তাত গছ ৰুইছে, য'ত গছ ৰুব লাগে তাত গছ কাটিছে। ৰাইজৰ মাজত বহি জুবিনে চৰকাৰক কৈ দিলে, ইউ কেনট ডু ইট বিকজ উই ডোণ্ট নিড ইট। আমি বিচৰা নাই, গতিকে আপোনালোকে গছ কাটিব নোৱাৰে। জুবিনে বহুম কবিতাটোত কৈছে, মোৰ উদং পথাৰত তোৰ বৰ উৎপাত, মই গছৰ সন্তান, মই পাহাৰৰ সন্তান, মই নদীৰ সন্তান, মোক চুই দিলেই জ্বলি যায় এবুকু বহ্নিমান, মই তোৰ নহয়, মই প্ৰকৃতিৰ সন্তান। জুবিন এক ব্যতিক্ৰমী আৰু অতি প্ৰতিভাশালী ব্যক্তিত্ব। প্ৰায় সকলো অতি প্ৰতিভাশালী ব্যক্তিত্বৰ আচৰণত কিছু স্ববিৰোধ দেখা যায়। জুবিনৰ আচৰণতো আছিল, কেতিয়াবা খঙাল, কেতিয়াবা শান্ত সমাহিত, কেতিয়াবা উৎফুল্ল, কেতিয়াবা হতাশ। জুবিনৰ এই মানসিক অৱস্থাটোক জুবিনে নিজেই ডিছঅৰ্ডাৰ বুলি কৈছে। খং উঠিলে বা বৰ বেছি আনন্দ লাগিলে জুবিনে কেতিয়াবা ৰাজহুৱাকৈ কিছুমান তথাকথিত অশ্লীল শব্দ উচ্চাৰণ কৰে। তাৰ কেইটামান শব্দ অভিধান অনুমোদিত। জুবিনৰ গানৰ তালে তালে কিশোৰসকলে বোকা নৃত্য কৰে। এয়া জুবিনৰ আৱিষ্কাৰ নহয়, পৃথিৱীৰ বহু লোককলাত বোকা নৃত্য আছে। আমাৰ আপত্তি মাত্ৰ এইটোৱেই যে সেই নৃত্য স্বতঃস্ফূৰ্ত হ'ব লাগে, মদ্যপানে মাতাল কৰা উন্মাদনাৰ নৃত্য হ'ব নালাগে। দাৰ্শনিকভাৱে জুবিন আছিল বস্তুবাদী, নাস্তিকতাবাদী। জুবিনৰ এই দৰ্শনত শাসক শোষক সকলে মুঠেই সন্তুষ্ট হোৱা নাছিল। জুবিনক ভাৱবাদলৈ টানি আজুৰি অনাৰ প্ৰচেষ্টা এটা চলিছিল। চৰকাৰী পক্ষৰ বুদ্ধিজীৱী আৰু কেইজনমানে অলপ চেষ্টাও কৰিছিল। এই বুদ্ধিজীৱীসকল বাহিৰত সমাজমুখী, ভিতৰি ভোগবাদী। তেওঁলোক ভিতৰি আস্তিকতাবাদী, বাহিৰত অজ্ঞেয়বাদী। তেওঁলোকে জুবিনক শৰীৰটোৰ পৰা আত্মাক বিচ্ছিন্ন কৰি চাবলৈ পৰামৰ্শ দিব খোজে। জুবিনে আত্মাৰ অস্তিত্বক বকৱাছ বুলি মুকলিকৈ কৈ দিয়ে। জুবিনৰ বৌদ্ধিক বিচৰণ অতি উচ্চ স্তৰৰ, তাক স্পৰ্শ কৰাটো ইমান উজু নহয়। বৰ বেছিকৈ টনাজোৰা কৰিলে জুবিনে আৰু এধাপ ওপৰলৈ গৈ কৈ দিয়ে, আই এম ছ'চিয়েলিষ্ট, আই এম লেফটিষ্ট, আই এম কমিউনিষ্ট। জুবিনৰ খং উঠে ভাৱবাদী দৰ্শনৰ জোৱা চুৰিত। দুইখন হাতেৰে নিজৰ মূৰটোত হেঁচা মাৰি ধৰি কয়, আই ৱাজ নট লাইক ডেট, পিপুল মেড মি এ মেচিন। ইয়াত জুবিনে পিপুল শব্দটোৰে জনসাধাৰণক বুজোৱা নাই, বুজাইছে পক্ষপাতদুষ্ট বুদ্ধিজীৱীক, বুজাইছে সংস্কৃতিৰ বেপাৰীসকলক। জুবিনে ইউকেলিপ্টাছ হ'ব বিচাৰিছিল, জুবিনে কাঞ্চনজংঘা হ'ব বিচাৰিছিল, জুবিনে সাগৰ তলিত শুই বিশ্ব প্ৰকৃতিৰ সৃষ্টিৰ উমান ল'ব বিচাৰিছিল। সফলো হৈছিল। জুবিন অধ্যয়নপুষ্ট যুৱক, কিতাপতকৈও ৰাইজৰ পৰা বেছিকৈ শিকা যুৱক জুবিন, পৃথিৱীৰ পাঠশালাৰ খুব চোকা ছাত্ৰ জুবিন। সেয়েহে জুবিনে সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ ভাল পাইছিল। কিন্তু জীৱনৰ অন্তিমটো সাঁতোৰত ছিংগাপুৰৰ সাগৰখনত নাছিল কোনো সুখ, আছিল মাথো ঢৌ, সততাৰ ঢৌ। কাষত নাছিল সৃষ্টিশীলতাৰ মূল বুজা কোনো সংগী, আছিল মাথো তেজ পিয়া কেইজনমান সংস্কৃতিৰ বেপাৰী। সৃষ্টিশীলতাক অবাতে লৈ যোৱা কেইজনমান মুনাফালোভী চৰকাৰী পক্ষৰ সংস্কৃতিৰ বেপাৰী। সিহঁতে ভাবিছিল যে জুবিন নাই মানে একো বিপদেই নাই। কিন্তু অবৰ্তমান জুবিন এতিয়া জনসাধাৰণৰ বহুত প্ৰতিবাদী জুবিনলৈ ৰূপান্তৰিত হৈছে। যিমানেই জুবিনৰ মৃত্যুৰ তদন্ত চলনাৰ নামান্তৰ হৈ উঠিছে, সিমানেই প্ৰতিবাদৰ জুইকুৰা দপ দপকৈ জ্বলি উঠিছে। জাত পাত ধৰ্ম বৰ্ণ একাষৰীয়া কৰি থৈ মানুহে জুবিনৰ দৰ্শনৰ পক্ষত সমবেত হৈছে। চৰকাৰী পক্ষই জুবিনক ভগৱান সাজিবলৈ উঠি পৰি লাগিছে। ৰাইজে তেনেকুৱা ভগৱানৰ বিৰুদ্ধে সমবেত হৈছে। সকলোৱে সমস্বৰে কৈছে, উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমাক ন্যায় লাগিবই।